ৰাজ্যৰ এগৰাকী প্ৰাক্তন ফুটবলাৰ জহৰ সেনগুপ্তাক নিৰ্মম প্ৰহাৰ পুত্ৰ আৰু বোৱাৰীৰ দুয়োজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰে বৃদ্ধ পিতৃগৰাকীয়ে। পুত্ৰ জয়দীপ সেনগুপ্তা আৰু টেট শিক্ষয়িত্ৰী তথা বোৱাৰী বিউটি সেনগুপ্তাৰ বিৰুদ্ধে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী বৃদ্ধ পিতৃৰ। পুত্ৰ জয়দীপ সেনগুপ্তাই বেংকৰ পৰা লোৱা ঋণ পিতৃয়ে পৰিশোধ নকৰাৰ বাবে নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ। ভুক্তভোগী জহৰ সেনগুপ্তাৰ পুত্ৰ অসম চৰকাৰৰ কৃষি বিভাগত গ্ৰাম সেৱক পদত কৰ্মৰত জয়দীপ সেনগুপ্তা। দুই পুত্ৰ বোৱাৰীয়ে প্ৰতিদিনেই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ পিতৃৰ ওপৰত। উপায়হীন হৈ বৃদ্ধ পিতৃগৰাকীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি মুখ্যমন্ত্ৰী তথা প্ৰশাসনৰ সহায় বিচাৰি কাতৰ আহ্বান কৰে। মই ল'ৰা সদায় মোৰ ঘৰত গৈ অত্যাচাৰৰ কাৰণে মই আজি এজাহাৰটো দাখিল কৰিলোঁ। ল'ৰাটোৰ নাম জয়দীপ সেনগুপ্ত। সি এগ্ৰিকালচাৰৰ কাম কৰে আৰু সি গাঁও সেৱক হিচাপে তাৰ এপইণ্টমেণ্ট হৈছে। মই এইটো বোৱাৰীৰ নামত আৰু ল'ৰাৰ নামত। বোৱাৰীৰ নাম ডাক নাম পিউ আৰু ভাল নাম বিউটি। কিয় এজাহাৰটো দিলে? এই দুজনে আপোনাক কি কৰিছে? অত্যাচাৰ কৰি থাকে মোৰ ঘৰত আহি। কি কৰে? মাৰপিট কৰে। মাৰপিট কৰে। কিয় মাৰপিট কৰে? টকা লাগে, তাৰ বেংকৰ লোন লোৱা টাকা মোক দিব কৈ আছে। মই কিয় দিম তাৰ বেংকৰ লোন লোৱা টাকা? সি চাকৰি কৰে, তাৰ চাকৰিৰ পৰা কি টকা দিয়ক? আপনার টকা নিতে চাকরি করি? চাকৰি কৰি মোক এক পইচা আজিলৈকে দিয়া নাই। সদৰ থানাত এজাহাৰ দাখিল। মই আহ্বান কৰোঁ ল'ৰাৰ পৰা টকা কাটি কেনে মোক যাতে খাবৰ কাৰণে কিবা দিয়ে আৰু যাতে কোনো ৰকম মাৰপিট নকৰে। ল'ৰা চাকৰি কৰি আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ তাত প্ৰাৰ্থনা জনাওঁ যে এখেতে যাতে তাৰ দৰমহাৰ পৰা কিবা কাটি কেনে মোক খাবৰ কাৰণে কিবা পইচা পাতি দিয়ে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।